এতিয়া বাজিল প্ৰায় ৰাতিপুৱাৰ 8:30। তো আজি অলপমান সোনকালে ব্লগটো ষ্টাৰ্ট কৰিলোঁ, কাৰণ মই যাম আজি লখিমপুৰ। তো লখিমপুৰ কিয় যাই আছোঁ কৈ আছোঁ, মানে ফুৰিব যাম। সেইটো কাৰণে মানে কি ভাবিলোঁ ব্লগ কৰি লওঁ, কাৰণ এইকেইদিন ব্লগো অহা নাছিল, অলপমান কামত বিজি আছিলোঁ চবে, কলেজৰ কামত। তো আকবৰ আৰু বুঢ়া মিথুনো আহিব পৰা নাই না, কি গতিক। তো সেইকাৰণে ভাবিলোঁ ময়ে ব্লগটো ষ্টাৰ্ট কৰি দিম, কাৰণ বুঢ়া মিথুন আৰু আকবৰে যিহেতু টাইম পোৱা নাই, সেইকাৰণে ময়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো গুড মৰ্ণিং এভৰিৱান, তো ৱেলকাম বেক টু ভোট জলকীয়া। মই যাম আজি ক'ত টিকো? লখিমপুৰ। তো লখিমপুৰত পূজা চাব যাম। পূজা চাব মানে ফুৰিবলৈ যাম, তাতে বহুত ভাল ভাল জেগা আছে চাবলৈ। তো এইটো ভাবিলোঁ যে আপোনালোকক দেখাওঁ, কাৰণ বহুত দিনত ব্লগ অহা নাই, অলপমান কামত ব্যস্ত আছিলোঁ, কলেজৰ কামত। তো এডমিশ্যন চলি আছিল না, সেইটো কাৰণে মানে কি ব্লগ দিয়াৰ টাইম পোৱা নাছিলোঁ। মই যাম ট্ৰেইনত। তো মোৰ ট্ৰেইন আছে 8:30 ৰাতি। তো মই দুপৰীয়া ওলাম। তো কাপোৰ চাপোৰ পেকিং কৰা নাই বৰ্তমান, কাপোৰ চাপোৰ ৰেডি কৰি থৈছোঁ পেকিং কৰিবলৈ। তো মই যাম, মোৰ লগত এটা আইতা যাব আৰু কোনো নাযায়। তো ভিডিঅ'টো চাই থাকক, ধুনীয়া ধুনীয়া ব্লগ ভিডিঅ' পাব এইবাৰ লখিমপুৰত। মানে কি এনেকুৱা জেগা দেখাম না, এনেকুৱা মন্দিৰ আছে য'ত মানে কি দুৰ্গা পূজা হয়। ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে যে আপোনালোকে চাই ভিডিঅ'টো নিশ্চয় ভাল পাব। তো ভিডিঅ'টো চাই থাকক দেই আগলৈকে। তো কালি চুলিখিনি কাটি দিলোঁ, কেনেকুৱা লাগছে মানে কি আজি কাটিম বুলি ভাবিছিলোঁ, আজি কাৰণ মঙলবাৰ না, সেইকাৰণে কাটবা নাপায় বোলে মঙলবাৰে, সেইটো কাৰণে মঙলবাৰ নাকাটলোঁ। এতিয়া যাই আছোঁ দোকানত নিমখ ল'বা, নিমখ বোলে নাই ঘৰত। তাকে যাই আছোঁ দোকানত। তো আমাৰ ৰাস্তাখন বিৰাট বেয়া, চাব অৱস্থা একদম বেয়া। বৰষুণ পৰিলে মানে কি ৰাস্তাখন বহুত বেয়া হয়। আকৌ এই ৰাস্তা এইটো কি ৰাস্তা হৈ গ'ল? ভাই আমাৰ ৰাস্তাৰ বিৰাট বেয়া, পানী পৰিলে। তো দোকান বন্ধ আছে, দোকানৰ মানুহ মাতো, দোকানৰ মানুহ মাতছো। ললোঁ নিমখটো, এইবাৰ যাম ঘৰত, ভাত আঞ্জা বনাব, ভাত আঞ্জা খাই কাপোৰ চাপোৰ পেকিং কৰি চিধা লখিমপুৰ। কাপোৰ চাপোৰ পূৰা ৰেডি, এইবাৰ বেগত পেকিং কৰিলে হ'ল। চোলা, লংপেণ্ট, বেগ, এতিয়া বেগত লৈ যাম। ইপানে ৰেডি হৈ আছে ৰুটি, ইপানে চলি আছে পেকিং। পেকিং কমপ্লিট। তো পেক কৰা হৈ গ'ল। এইবাৰ ধুম গা পা ধুই কিনে ওলাই আছোঁ ভাত খাবলৈ। ভাত খাই উঠি যাওঁ আমি লখিমপুৰ। এইটো পিঠা বনাই আছে আমাৰ বাহঁতৰ কাৰণে, চানা কি ষ্টাইলৰ এটা বস্তু বনাইছে পিঠা বনোৱাৰ কাৰণে। এইবিলাক ৰুটি মাহন মই বেলি দি আছোঁ মায়ক। মায়ে এইপিনে পিঠা বনাই আছে নাৰিকলৰ। কি পিঠা বুলি কয় এইটো মায়ে? চিপা পিঠা। তো বনা হোৱাৰ পিছত খাই কিনে একবাৰ টেষ্টটো কৰি চাম, চাই কিনে কম কেনেকুৱা লাগে। বনা হোৱাৰ পিছত দেখাই আছোঁ আপোনালোককো। এইটো হ'ল চিপা পিঠা, ভাজি আছে বৰ্তমান এইটো। তো ফাৰ্ষ্ট টেষ্ট কৰি চাম কেনেকুৱা টেষ্টটো, কৈ আছোঁ টেষ্টটো কেনেকুৱা হয়। মস্ত গৰম হৈ আছে। আয়া মজা ওলাইছে। তো অলৰেডি ওলালোঁ, ৰেডি পূৰা কাপোৰ চাপোৰ পিন্ধি। এতিয়া গ'লে হ'ল। তো ওলাই আছে আইতা ওলাই আছে, আইতা ওলা হ'লে যাম। এতিয়া বাজি 3:30। তো বকলৈকে যাই পাম 4টা বজাত। 4টা বজাৰ পৰা যাই পাম 7টা বজাত। 7টা বজাৰ পৰা পাছত 8:10লৈকে ৰখিম। 8:10 পৰা আছে ট্ৰেইন। তো ট্ৰেইনত উঠি চিধা লখিমপুৰ আমি যাই আছোঁ। সোমাই যাওঁ, বাই বাই, টাটা। এই বেয়া ৰাস্তাতে ইমান ধুনীয়া জোতাযোৰ চাফা কৰি লৈছোঁ। গতিকে যাওঁ, বাই বাই। যাং দেই, চবে থাক। ঐ লিজা মাজনী যাং দে। বাই 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 বাই। আহি পাল আকবৰ বাই ডাঙৰ লখিমপুৰ। কেনেকৈ কোৱা গাঁৱৰ চলিতে কেনেকৈ কোৱা নাই বুলি। তো বাই বাই, যাম। ধুনীয়া ধুনীয়া ব্লগ পাই থাকি চাবি দেই, কায়ো মিছ নকৰিবি ব্লগ।
লাইক নহ'লে ছাবস্ক্ৰাইব কৰবা আহি পালোঁ আমি কামাখ্যা ষ্টেচন বহুত ভাগৰ লাগে পিছফালে চাব পাৰে এখন কামাখ্যা ষ্টেচন তো বহুত কষ্ট হ'ল আহোঁতে এইখিনি কাৰণ অলপমান দেৰি হ'ল আহোঁতে অলপমান দিনতে আহিব লাগিছিল কাৰণ গাড়ীখন দেৰি কৰি অলপমান লাহে লাহে আহিছিল তো কি ক'ম আৰু উপায় নাই গাড়ীখন যিহেতু দেৰি কৰি তো আমি আহিলোঁ এই বুঢ়ীপাৰা মানে কি শ্বৰ্টকাট কৰি তো আগতে যাব পাৰে আগতে বহুত লং হয় সেইকাৰণে আমি বুঢ়ীপাৰা দি শ্বৰ্টকাট হৈ আহিলোঁ চাব পাৰে গুৱাহাটী ষ্টেচন কামাখ্যা ষ্টেচন ফাইনেলি আহি পালোঁ কামাখ্যা ষ্টেচন তো ইয়াতে অলপমান কিবা এটা খাই লওঁ কফি খাই লোৱাৰ পিছত ট্ৰেইনত লগ পাইছোঁ আপোনালোকক তো ভিডিঅ'টো এতিয়ালৈকে চাই আছোঁ যদি লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ কৰি দিয়ক এটা লাইক ছাবস্ক্ৰাইব তো আনিলোঁ কফি আৰু চেণ্ডউইচ হা চাৰ্জাৰটো তাতে আছে এইটো এতিয়া খাম মই অকলে হা Welcome to Wings of Art, Study, Bangalore and Special via Eurorail New Jalpaiguri Gate. ট্ৰেইন বৰ্তমানলৈকে অহাই নাই এতিয়া ৰখি আছোঁ ট্ৰেইন আছে আপোনাৰ 7:30 তো 7:30 বাজা নাই বৰ্তমান বাজিলে কিমানটা চাই লওঁ 19:32 তো আৰু আছে আধা ঘণ্টা এটা ৰখি দিব পাৰে ৰখি কিনে ধুনীয়াকৈ ট্ৰেইনত ৰখি কিনে আৰু লগ পাই আছোঁ আপোনাৰ লগত চাওকচোন অকল মাথাটো ট্ৰেইনৰ পিছফালে নায়ে দাবা অকল ট্ৰেইনৰ মাথাটো এইটো বা হৰে এতিয়া আহি পালোঁ সেই লখিমপুৰ টাউন মানে কি নৰ্থ লখিমপুৰ গাইছ ৰাতিপুৱা পালোঁহি 3:30 বজাত ট্ৰেইন ষ্টেচন তো কিনি ল'ব গৈছিল গাড়ী লৈ আহিলোঁ 4:30 বজাত আহি পালোঁ বাইদেউহঁতৰ ঘৰ মানে বাইহঁতৰ ঘৰ মই নিজে বাই হয় তাৰপৰা আহি পালোঁ তো গা পা ধুলোঁ গা পা ধুই চাহ তাহ খালোঁ তো এতিয়া টাইম পাইছোঁ তো আপোনালোকক সেইটো কাৰণে ভাবিলোঁ কৈ দিওঁ তো এইটো যদি ব্লগটো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব কাৰণ ধুনীয়া ধুনীয়া ব্লগ আহি আছে নেক্সট ব্লগ দিম মই শুকুৰবাৰে কাৰণ আজিতো আহিলে আজি দিব নোৱাৰোঁ সেইটো কাৰণে মই শুকুৰবাৰে দি দিম তো তেতিয়ালৈকে বাই বাই